গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? সকলোকে সুমিমিক ষ্টুডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এতিয়া ৰাতিপুৱা 7টা বাজিছে। মই আজি 5:30টাতে উঠিছোঁ। উঠি গা চা ধুই চাকি বন্তি চব জ্বলালোঁ, চব কাম কৰিলোঁ। কৰি উঠি বহি আছোঁ। এতিয়া আমাৰ টুকলু মইনা এতিয়া উঠিছে, উঠি ব্ৰাছডাল লৈ বহি আছে। আজিকালি ধুনুকো মই সোনকালে জগোৱা হৈছোঁ। তাইৰ স্কুল যাব লাগিব। এপ্ৰিলৰ পৰা স্কুল ষ্টাৰ্ট হ'ব, তাইৰ স্কুল যাব লাগিব, সেইকাৰণে সোনকালে উঠাই দিছোঁ। ব্ৰাছডাল লৈ কিন্তু আধা ঘণ্টা হ'ল ব্ৰাছডাল লৈ বহি আছে, ব্ৰাছ কৰা নাই এতিয়ালৈ ন। বহুতে কমপ্লেইন আহে মই ৰাতিপুৱা দেৰিকৈ উঠোঁ, আৰু মঙলদৈ ঘৰত গ'লেও সকলোৱে কয় মই দেৰিকৈ উঠোঁ বুলি। এইবাবে ঘৰত যাম বুলি ভাবি আছোঁ, এইবাবে সোনকালে উঠা আৰম্ভ কৰি দিছোঁ এতিয়াৰ পৰাই, তেতিয়া ঘৰত যাই যাতে অসুবিধা নহয়। মোৰ ৰাতিপুৱা উঠিলে এটা ডাঙৰ বেমাৰ, দিনটো টোপনি লাগি থাকে, একো কামত মন নবহে, টোপনিয়ে লাগি থাকে কেৱল। আৰু আমাৰ এওঁলোকৰ ঘৰত শাহু মাটো ৰাতিপুৱা 4:30মানতে উঠে। উঠি আৰু গোটেইবিলাক মানুহ উঠে, শুব তাৰমানে শুব নোৱাৰিয়ে আৰু সেইবাবে মই এতিয়াৰ পৰা অভ্যাস কৰিছোঁ, নহ'লেতো মোৰ তাতে যে দিগদাৰ হয়। তাৰপিছত আৰু এওঁ মাছ আনিব গৈছিল ৰাতিপুৱাই, মাছ আনিছে, আনি নিজে ধুই আছে। কি মাছ আনিছা? বিকেট মাছটো আনিছে। 1 কেজিমান হ'ব। ইয়াতে এখন বজাৰ আছে বেলতলি বুলি, ৰাতিপুৱা ধুনীয়া মাছবিলাক পোৱা যায়, আৰু দেৰি হ'লে নাপায়, ৰাতিপুৱা ভাগতে পায়, সেইবাবে ৰাতিপুৱাই গ'ল। 1 ঘণ্টামান হৈছে, এইমাত্ৰ আহিছে, ৰখি মাছ আনিছে বোলে আজি। আমি অক্টোবৰত ঘৰত যোৱা প্ৰগ্ৰাম চলি আছে, সেইকাৰণে বেগটো নমাই কাপোৰ চাপোৰ একো ভৰোৱা নাই, ভৰাম আৰু এইফালে কাপোৰবিলাক ধুই পেলাই থৈ দিছোঁ, আৰু ইয়াতে ভৰাব লাগিব, ঘৰত নিয়া কাপোৰবিলাক ভৰাব লাগিব, ভৰোৱা নাই। অলপমান বজাৰো আছে। এতিয়ালৈ ঘৰত যোৱা তাৰিখটো ঠিক হোৱা নাই, অক্টোবৰত যোৱা কথা, চাগে 20 তাৰিখ 22 তাৰিখ মানে যোৱা হ'ব। এতিয়ালৈ তাৰিখটো ভালদৰে ঠিক হোৱা নাই। আৰু এইবাৰ আমাৰ বহুত প্ৰগ্ৰেম আছে, ঘৰত গ'লে বিয়া আছে, 3খন বিয়া আছে, বিয়া 3খন খাব লাগিব, আৰু এনেতো একো সকাম খোৱা নহয়েই, বিয়াকেইখনকে এইবাৰ খাব পাৰিম। তাৰপিছত আৰু অলপমান বিয়াৰ বজাৰো কৰিব দিছে। এখন আমাৰ নিজৰে গোটেইকেইখন নিজৰে বিয়া, তেওঁ এখন মোৰ নিজৰ বিয়া, মোৰ নহয় আচলতে, মোৰ মাৰ ঘৰৰ বিয়া। তাৰপিছত সেইখনৰ কাৰণে অলপমান বস্তু ইয়াতে কিনিব দিলে, ইয়াতে হ'লচেল দোকানবিলাক বহুত আছে, সেইবাবে ইয়াতে কিনিব দিলে। আজি চাগে অলপমান ওলাই যাব লাগিব বজাৰ কৰিব, যদি পাৰোঁ দেখাম, আৰু মানুহ কম হয় যদি দেখাব সুবিধা হয়, মানুহ বহুত থাকিলে দেখাব অসুবিধা হয়। আবেলি মানে 2টামান বজাত যাম চাগে বজাৰ কৰিব। ভাত বনোৱা হৈ গ'ল। আজি ভাবিছিলোঁ ভাত বনাওঁতে কথা পাতি ভাত বনাম, কিন্তু নহ'ল তেনেকৈ। মোবাইলত কিবা কৰি আছিলে, তেওঁৰ মোবাইলটো বেয়া হৈছে, সেইবাবে মই ভাতকেইটা আগতে বনাই ল'লোঁ। মই মাছ আৰু মাছৰ মূৰা ভাজি থৈ দিছোঁ, এয়া ৰাতিৰ কাৰণে, আৰু এতিয়া মাইনাক দিম 1 পিচ। আৰু এয়া মাছৰ জোল বনাইছোঁ, অকল বিলাহীৰ, মাছৰ পেটু ভাজি, দালি, আৰু ইফালে ভাত বনাইছোঁ। ৰাতিপুৱা মোৰ ৰুমটো চাফা কৰি উঠিছিলোঁ, ভাত বনাই থাকোঁতে এজনীয়ে এইটো ৰুমটোৰ অৱস্থা কৰি থৈ দিছে। ইমান ধুনীয়া চাফা কৰিছে ৰুমটো। এইটো এতিয়া টিভি চাই আছে। ধুনু আছোঁ ইফালে চোৱাচোন, ৰুমটো চাফা কৰিছা নে লেতেৰা কৰিছা? ভাল কৰিছে, ৰুমটো ভাল কৰি থৈ দিছে দেই। ভাত খাই উঠিলোঁ, ভাত খাই উঠি এটা কেকৰ অৰ্ডাৰ এটা আছিলে, কেকটো বনাই লওঁ, পাইনাপল কেক।
আশা বিয়াৰ চালোঁ, চাই উঠাৰ পাছত এতিয়া ৰাতি 10:30 বাজিছে। মই ধুনুবলৈ এটা ষ্টৰি ক'ব, ষ্টৰিটো শুনি এটা কো আছিলে, কৌটো বহুত পানী খাব ৰাতে দে। এতিয়া কি কৰিলে? এটা পটো পানী দেখালে, অকণমান পানী আতে দে। কি কৰিলে এতিয়া? থনত পানী ষ্টনবিলাক পটুত পেলাইছিলে। থনত পটো পেলাই এটা পটো পেলাই ধুনীয়াকে কৌটো খাই দিলে। ধুনীয়াকে কৌটো কেনেকৈ উৰি গ'ল? উৰি কেনেকৈ গ'ল? ক'লৈ গ'ল? উৰি ক'লৈ গ'ল? ঘৰত গ'ল। কোৱা এতিয়া আমি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আজিলৈ গুড নাইট, চুইট ড্ৰিম।